নদীৰ বালিৰে নদী ভেটাৰ বৃথা চেষ্টা লখিমপুৰত 20 কোটি টকাৰ লুণ্ঠন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰঙা নদীৰ বুকুত নিৰ্মিত বালিৰ বান্ধক লৈ ক্ষোভ দল সংগঠনৰ প্ৰথমে চাই লওক এই দৃশ্য বাৰিষা তাণ্ডৱ চলোৱা ৰঙা নদীৰ বুকুত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৱাটাৰ প্ৰিভেনশ্যন হাইড্ৰলিক ৰিং হেড কিন্তু এই কাম চলিছে ৰঙা নদীৰ বুকুৰ বালিৰে ৰঙা নদীৰ বান নিয়ন্ত্ৰণৰ এই আজব সূত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই অভিযন্তাজনৰ মুখেৰে শুনক কেনেদৰে নিৰ্মাণ হৈছে বান না কনফাইনমেণ্টটো দিছে হয়তো ক'ৰবাত কম হ'ব পাৰে অকল যিটো ৰঙা নদীৰ মাটি বুলি ক'লে মাটি নহয় বালি ঠিক ৰঙা নদীৰ মাটি হ'ব নোৱাৰে তাত বাহিৰে বেলেগ গাফিলতি আমি কৰা নাই আকৌ মাটিটোত বাহিৰে গাফিলতি যদি এতিয়া মই মোৰ পক্ষেদি চাওক মোক যিখিনি মই চাব লাগে এজ পাৰ ড্ৰয়িং মোক যিটো দিছে মই মাটিৰ কথাটো নকওঁ মাটিৰ কথাটো মই দিয়া নাই 20 কোটি টকাৰ এই বান্ধ নিৰ্মাণৰ দায়িত্বত আছে নগাঁৱৰ নাহাটা কনষ্ট্ৰাকশ্যন লিমিটেড বান্ধটোৰ মূল লক্ষ্য ৰঙা নদীৰ নিপকসৃষ্ট বানৰ কবলৰ পৰা নদীখনৰ ওপৰত থকা দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথটো সুৰক্ষা কৰা নদীৰ ঘাইপথ সলনি কৰি ৰিং বান্ধটোৰ জৰিয়তে পানীভাগ মূল নদীৰে যাবলৈ দিয়া কিন্তু কামৰ নমুনা দেখি শংকিত দল সংগঠনৰ লগতে স্থানীয় ৰাইজ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰিলে বান্ধ নিৰ্মাণৰ কাম সংগঠনটোৰ দাবী সম্পূৰ্ণ গাফিলতিৰে নিৰ্মাণ কৰা হৈছে এই বান্ধটো লখিমপুৰ বছৰৰ ছাত্ৰত আমি তেওঁলোকৰ কাম বন্ধ কৰি দিবলৈ আমি বাধ্য থাকিম এই কাৰণে যে আমি প্ৰতি বছৰে বানত পৰি আহিছোঁ আৰু আপোনালোকে দেখিছে এইখন নদীৰ ওপৰত আজি তাৰিখত 405 মেগাৱাট ক্ষমতাসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প ইয়াত প্ৰতিষ্ঠিত আৰু তাৰ পৰা আমি প্ৰতি বছৰে আমি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈ আহিছে সকলোৰে প্ৰশ্ন ৰঙা নদীৰ ওপৰত থকা ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী বাৰিষা কোনো কাৰণত ৰক্ষা কৰিব নোৱাৰে এই বালিৰ বান্ধে যিকোনো মুহূৰ্তত পুনৰ বালিৰ বান্ধ ভাঙি জলমগ্ন হৈ পৰিব বৃহৎ অঞ্চলটো গতিকে বিজ্ঞানসন্মত বান্ধৰ ব্যৱস্থা কৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই কাৰ্যত হস্তক্ষেপ কৰক লখিমপুৰ জিলা প্ৰশাসন আৰু চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সহযোগত লখিমপুৰৰ পৰা নীলপৱন সভাপতিৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ